ৰাণাদা নাই, ভূপেনদাও নাই। বাকী শিল্পীসকলৰ এতিয়া বয়সো হৈছে। তেওঁলোকে এতিয়া গীত পৰিৱেশন নকৰে। নৱপ্ৰজন্মৰ বহু সংগীত শিল্পী আছে। তেওঁলোকে নিজৰ জোখত কাম কৰি গৈছে আৰু প্ৰশংসিতও হৈছে। পিছে আজিকালি ঘৰে ঘৰে গায়ক গায়িকা কি কি যে গান গাইছে, মুঠতে গাইছে আৰু। কেতিয়াবা ডিস্কো ভণ্টি, কেতিয়াবা ৱাশ্বিং পাউডাৰ, কেতিয়াবা সেলফি আৰু মাথাই নাটানিলে গীত চুৰি। দৰাচলতে তেওঁলোক শিল্পী নহয়, গায়ক গায়িকাহে। সুৰকাৰ নহয়, সুৰকাৰ। মুঠতে তেওঁলোকে এতিয়া গানেৰে অসমৰ ৰাইজক মৰিয়াই মৰিয়াই মাৰিছে। সংগীতৰ সুস্থিৰ পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত যদি কোনোৱে সমালোচনা কৰে, মহা বিপদ। ডনৰ কায়দাত ভাবুকি গায়ক গায়িকা সুৰকাৰৰ অনুৰাগীৰ। সমালোচনাৰ বাবে ৰোহত প্ৰাগ নিউজৰ দেৱজিৎ ভূঞা। স্যাটাৰডে নাইট অনুষ্ঠানত তেনে গীতক সমালোচনা। মাছ বুলি ক'লে কিছুমানে নাখায়, জিজি বুলি খুৱাব লাগে। আপুনি জিন্স পেণ্ট আৰু টি চাৰ্ট পিন্ধাই বিহু হুঁচৰি গাই জিজি বুলি খুৱাব বিচাৰিছে অসমীয়া মানুহ। মই জিজি বুলি খুৱাব বিচাৰো নাই। এই সময়খিনি আচলতে আমাৰ দায়ী কোন? একাংশ গায়ক গায়িকা মানে দায়ী। তাৰ পাছতে যেন দেৱজিৎ ভূঞাৰ কাল চাপিল। এই চাম গায়ক গায়িকাৰ অনুৰাগীৰ ফেচবুকত হাল্লা বল। ফোনযোগে দেৱজিৎ ভূঞাক ভাবুকি। হয় ক'লো। হেল্ল' হয় ক'লো। আপুনি কুসুমদাৰ বিষয়ে কিয় এনেকে কোনে কৈ আছে? আপুনি কোনে কৈ আছে? আমি কৈ আছো। আপুনি টিভি চেনেলত আহি পেলাই কওক, টিভিত আহি পেলাই কওক, এনেকৈ ফোনত নহয়। আপোনাক ৱাৰ্নিং দিছো, নেক্সট টাইম এনেকে নক'ব। ন আপুনি কিবা ক'বলৈ থাকিলে অফিচত আহি পেলাই কওক, এনেকৈ ফোনত নেক্সট আপোনাক মই ৱাৰ্নিং দিছো, নেক্সট টাইম এনেকে আপুনি কোনে ক'লে? কৰিলে কি ক'ব আপুনি কওক? মই কৈছো ন এনেকে নক'ব বুলি। কোন হয় আপুনি? কোন হয়? মই যোনে নহয়, আপোনাৰ নামটো কওক। কুসুমদাৰ বিষয়ে এনেকে আপোনাৰ নক'ব। নামটো কওক। এই ঘটনাত গৰিহণা বিভিন্ন মহলৰ। এইখনত প্ৰাগ নিউজে কিন্তু তেনেকুৱা বিকৃত বিহুৰ কাৰ্যসূচী তেনেকৈ দেখুওৱা নাই। আৰু এই বিকৃতিটো ৰোধ কৰিবৰ কাৰণে তেখেত এই নিউজ চেনেলটোৱে যথেষ্ট কষ্ট কৰিছে। পৰম্পৰাগত যিটো আমাৰ নিয়ম, পৰম্পৰাগতভাৱে আমি যিটো পৰ্যায়ত আমি বিহু উদযাপন কৰোঁ, বিহু মানি আহিছোঁ, সেই পৰ্যায়টো আমি হেৰুৱাব খুজিছোঁ। সেইটো হেৰুৱালে এটা অপভ্ৰংশ হ'ব বিহুৰ। প্ৰাগ নিউজে যিটো প্ৰশংসনীয় কাম কৰিছে, যিটো আগভাগ লৈছে, এইটো সঁচাকৈ প্ৰশংসনীয়। বিহুৰ বিকৃতকৰণত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা হৈ আহিছে। গতিকে এই ক্ষেত্ৰত সংবাদ মাধ্যমে উপযুক্ত ভূমিকা পালন কৰাটো আমি বিচাৰোঁ। গতিকে প্ৰাগ নিউজৰ তৰফৰ পৰা তেনেকুৱা পদক্ষেপ লোৱা হৈছে, তাৰ প্ৰতি আমাৰ সমৰ্থন।